নমস্কাৰ দৰ্শক, আপোনালোক সকলোকে মামুজ ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জুট ৰব বা চুটি ৰছীৰ পৰা কেনেকৈনো টেবুল মেট, প্লেচমেট আৰু টি কষ্টাৰ বনাব পাৰি তাকে দেখুৱাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। টেবুল মেট বনাবলৈ মই জুট ৰব বা চুটি ৰছী ব্যৱহাৰ কৰিছোঁ। যিকোনো হাৰ্ডৱেৰ দোকানত ইয়াক কিনিবলৈ পাব। ৰছীখিনি মই 3টা ভাগ কৰি লৈছোঁ আৰু 3টা ভাগ একেলগ কৰি এটা গাঁঠি মাৰি লৈছোঁ। তাৰপিছত মই এই গাঁঠিটোৰ পৰা বেনি গাঁঠিবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকক দেখাবৰ বাবে ৰছীখিনি মই 3টা বল বনাই লৈছোঁ। আপোনালোকে কিন্তু ৰছীখিনি খুব দীঘল কৰি নল'ব, নহ'লে বেনি গাঁঠোতে জট লাগি যাব। তাৰ সলনি আপোনালোকে সুবিধা অনুযায়ী ৰছীখিনি কাটি ল'ব, তেতিয়া আপোনালোকৰ বেনিডাল বনাবলৈ সুবিধা হ'ব। বেনিডাল একেবাৰে শেষলৈকে গুঠিব আৰু গুঠি শেষ হোৱাৰ পিছত মূৰকেইটা ফেভিবন দি আঠা লগাই দিব। তাৰপিছত ভালদৰে পকাই মূৰকেইটা একেবাৰে আঠাটো ভালকৈ লগাকৈ পকাই দিব, তেতিয়া ই খুলি নাযায়। বাচি থকা ভাগখিনি আপোনালোকে কেঁচি দি কাটি দিব। যিটো মূৰত গাঁঠিটো মাৰি লৈছিলে সেই গাঁঠিটো খুলি পুনৰাই বেনিডাল আকৌ শেষলৈকে গুঠি ল'ব আৰু ফেভিবন দি আঠা লগাই ল'ব আৰু পাক মাৰি পেলাই ভালদৰে আঠাটো লগাই ল'ব। তাৰপিছত আকৌ বাচি থকা ভাগখিনি কেঁচিৰে কাটি ল'ব। গাঁঠি লোৱা বেনিডাল এতিয়া হাতেৰে এনেকৈ পকাই পেলাই গোল বনাই ল'ব। তাৰপিছত ডাঙৰ বেজী লৈ পেলাই চিলাই দিব। চিলাই কৰিবলৈ সদায় এনেকুৱা ডাঙৰ বেজী ব্যৱহাৰ কৰিব, তেতিয়া চিলাবলৈ সুবিধা হ'ব। সৰু বেজীৰে চিলাবলৈ দিগদাৰ পাব। এনেদৰে বেজীৰে চিলাই চিলাই মোৰ টেবুল মেটখন তৈয়াৰী হৈ গ'ল আৰু ইয়াক এতিয়া আমি ব্যৱহাৰ কৰিব পাৰোঁ। টেবুল মেটখন আৰু ধুনীয়া দেখাবৰ বাবে মই ইয়াক গুলপীয়া ৰঙৰ ঊল লৈ পেলাই কুৰ্চাৰে কাম কৰি পেলাই বৰ্ডাৰটো বনাই দিম। আপোনালোকে যদি কুৰ্চাৰ জানে কুৰ্চাৰে এনেকৈ কৰি দিব পাৰে, নহ'লে আপোনালোকে যিকোনো ধৰণৰ লেচ লগাই দিব পাৰে বা পমপমো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ পচন্দৰ অনুসৰি যিকোনো এটা কৰি ল'ব পাৰে বা খালীকৈ ৰাখিলেও দেখিবলৈ ভালেই লাগে। বৰ্ডাৰটো বনাই দিয়াৰ পিছত এয়া হৈছে টেবুল মেটখনৰ ফাইনেল লুক। এতিয়া লগাই দেখাওঁ আহকচোন দেখিবলৈ কেনেকুৱা লাগে। টেবুল মেটখন কেনেকুৱা দেখিছে বাৰু? এইখন কোষ্টাৰ একেধৰণেই বনাইছিলোঁ, কেনেকুৱা দেখিছে? বেনি নগঠাকৈ আৰু চিলাই নকৰাকৈ চুটলি সূতাডাল এনেকৈ পকাই পকাই ফেভিবন দি আঠা লগাইও আমি টেবুল মেট বনাব পাৰোঁ। এইটো বনাবলৈ বহুত উজু হয় আৰু বহুত কম সময়তে হৈ যায়।
বেনি কাঠি চিলাই পেলাই কৰিলে কিন্তু টেবুল মেটখন বেছি মজবুত হয় আৰু দেখিবলৈ ভাল লাগে। কৰিবৰ সুবিধাৰ বাবে টেবুল মেটখন এনেকৈ টেবুলৰ ওপৰত লগাই ল'ব। তাৰ পিছত পকাই পকাই আঠা লগাই গৈ থাকিব। তলত কিন্তু নিউজ পেপাৰ পাৰিবলৈ নাপাহৰিব, নহ'লে টেবুল মেটখন টেবুলৰ লগত আঠা লাগি যাব পাৰে। এয়া মোৰ টেবুল মেটখন তৈয়াৰী হৈ গ'ল। এইখন মই অলপ সৰুকৈ বনাইছোঁ। টেবুল মেট নহয়, আচলতে প্লেচমেট হিচাপে ব্যৱহাৰ কৰিম। মেটখন আৰু ধুনীয়া দেখাবৰ বাবে মই ছাইডত বগা ৰঙৰ লেচ লগাই ল'ম। টেবুল মেটখন তৈয়াৰী হৈ গ'ল। এতিয়া আপোনালোকক দেখাওঁ টেবুলত লগালে কেনেকুৱা লাগে। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। আৰু যদি ভাবিছে আপোনালোকে যে মোৰ চেনেলটোৰ জৰিয়তে কিবা হ'লেও আপোনালোকৰ অলপ উপকাৰ হ'ব, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰমবোৰৰ পৰা মই আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত হ'ম। গতিকে পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে সকলোকে পুনৰ নমস্কাৰ জনাইছোঁ।